সাবস্ক্রাইব কৰক টেকনিকেলাৰ চেনেলটি আৰু বেল আইকনটো প্ৰেছ কৰক যাতে মই দিয়া ভিডিঅ' সকলোতকৈ প্ৰথমে আপোনালোকে নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল ৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ টেকনিকেলাৰ চেনেলটোলৈ। বন্ধুসকল, আজি মই আপোনালোকক দেখাম মোবাইল ফোনৰ এপ লক নোখোলাকৈ আপোনালোকে কেনেকৈ ফটো বা ভিডিঅ'বোৰ চাব পাৰিব। বন্ধুসকল, কেতিয়াবা কি হয় যে আমাৰ ফ্ৰেণ্ড হওক বা গাৰ্লফ্ৰেণ্ড হওক বা ঘৰৰ কোনোবাই হওক, তেখেতসকলে কি হয় নিজৰ গেলেৰী, হোৱাটছআপ, ফাইল মেনেজাৰ এইবিলাকত লক দি থয় যাতে বেলেগে চাব নোৱাৰে। ঠিক আছে বন্ধুসকল, আজি মই আপোনালোকক মোবাইল ব্ৰাউজাৰ এটা ট্ৰিক দেখাম যিটোৰ জৰিয়তে আপুনি গেলেৰী বা ফাইল মেনেজাৰ লক নোখোলাকৈ সকলোবোৰ চাব পাৰিব। ঠিক আছে বন্ধুসকল, তেন্তে ব'লক আমি জানো কেনেকৈ এইটো কৰিব পাৰোঁ। বন্ধুসকল, ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে ব্ৰাউজাৰ খুলি ল'ব। ঠিক আছে বন্ধুসকল, তাৰপাছত আপোনালোকে চাৰ্চ কৰিব। মই ইয়াত যেনেকৈ লিখিছোঁ আপোনালোকে ইয়াত এনেকৈ লিখি দিব। ঠিক আছে বন্ধুসকল, লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগালগ আপোনালোকে মোবাইলৰ সকলোবোৰ ডেটা আপোনালোকে ইয়াত দেখা পাব। ঠিক আছে বন্ধুসকল, ইয়াত আপুনি এতিয়া যি যি বস্তু লুকাই থাকে সকলোবোৰ চাব পাৰিব। ঠিক আছে বন্ধুসকল, মই ইয়াত পিকচাৰত গৈছোঁ। পিকচাৰত গৈ মই ইয়াত ক্লিক কৰিছোঁ। এইটো চাওক বন্ধুসকল, ফটোখন আমি দেখা পাইছোঁ। ঠিক আছে বন্ধুসকল, এনেকৈ আপুনি সকলোবোৰ চাব পাৰিব, ফটো বা ভিডিঅ' হওক বা আপুনি যি লুকুৱাই থয় সকলোবোৰ চাব পাৰিব। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।